নমস্কাৰ, আপোনালোকে চাই আছে ইউটিউব চেনেল ৰাভাছ টিপছ। এই ভিডিঅ'টোৰ জৰিয়তে বেটেৰীৰ ভল্টেজ আৰু এমএএইচ কেনেকৈ বঢ়াব পাৰি তাকে আজি আমি চাওঁ আহক। ধৰি লওক এই চাৰিটা 3.7 ভল্ট 2000 এমএএইচৰ লিথিয়াম আয়ন বেটেৰী। এই বেটেৰীকেইটা আমি এতিয়া পেৰেলেল কানেকশ্যন কৰিছোঁ। এই কানেকশ্যন দুই ধৰণে হয়, এটা হ'ল পেৰেলেল কানেকশ্যন আৰু হ'ল সিৰিজ কানেকশ্যন। আমি প্ৰথম বেটেৰীকেইটা আমি পেৰেলেল কানেকশ্যনত চাম। পেৰেলেল কানেকশ্যনত বেটেৰী কানেক্ট কৰিলে ইয়াৰ এমএএইচটো বাঢ়ি যাব, কিন্তু ভল্টেজ একেই থাকিব। উদাহৰণস্বৰূপে আমাৰ পাৱাৰ বেংকবোৰৰ ভল্টেজ একেই থাকে, কিন্তু এমএএইচটো বেছি থাকে। কাৰণ এমএএইচটো যিমান বেছি হ'ব সিমানেই আমাৰ পাৱাৰ বেংকটোৱে বেকআপ বেছি দিব। আৰু এইকেইটা বেটেৰী আমি কানেক্ট কৰিছোঁ সিৰিজ কানেকশ্যনত। সিৰিজ কানেকশ্যন বেটেৰী যেতিয়া কানেক্ট কৰা হয় তেতিয়া তাৰ ভল্টেজটো বাঢ়ি যাব। 3.7 ভল্টৰ যদি চাৰিটা বেটেৰী আমি লগাওঁ তেতিয়াহ'লে 14.8 ভল্ট হ'ব, আৰু ইয়াৰ এমএএইচটো একেই থাকিব। 2000 এমএএইচৰ যদি বেটেৰী লগাইছোঁ তেতিয়াহ'লে 2000 এমএএইচেই থাকিব। সিৰিজ কানেকশ্যনৰ বেটেৰীবোৰ সাধাৰণতে লেপটপৰ পাৱাৰ বেংক বা ছ'লাৰ চাৰ্জাৰ বেটেৰী বা ই বাইকত ব্যৱহাৰ হয়, কাৰণ এইবিলাকত ভল্টেজটো অলপ বেছি প্ৰয়োজন হয়।